নমস্কাৰ আজি বনাবলৈ লৈছোঁ মাছৰ এখন আঞ্জা এয়া মই মাছখিনি ভাজি থৈছিলোঁ আৰু ইয়াতে তেলত মই এতিয়া আলুখিনি ভাজি আছোঁ এইফালে অকণমান কটা পিঁয়াজ আৰু অলপ কাটা বিলাহী লৈছোঁ এইফালে এটা পেষ্ট বনাই লৈছোঁ পিঁয়াজ বিলাহী আদা নহৰু আৰু জলকীয়াৰ আলুখিনি মোৰ ভজা হৈ গৈছে এতিয়া মই আলুখিনি উলিয়াই লৈছোঁ কেৰাহীৰ পৰা এতিয়া সেইখন কেৰাহীতে মই অলপমান তেল দি পেলাই তেলখিনি গৰম কৰি তাতে পিঁয়াজ দি দিছোঁ পিঁয়াজখিনি ভজা হোৱাৰ পিছত তাতে অকণমান কাটি লোৱা বিলাহী দি দিছোঁ বিলাহীখিনি অকণমান সময় ভাজি তাতে মই বনাই থোৱা পেষ্টটো দি দিছোঁ মিক্সিৰ বাতিটোত যিহেতু পেষ্ট অলপ লাগি আছিলে তাতে অকণমান পানী দি সেইখিনিও ইয়াতে দি দিছোঁ এতিয়া ইয়াত জোখমতে নিমখ এড কৰিছোঁ এতিয়া ইয়াত আধা চামুচতকৈ অলপ কম হালধি গুড়ি দিছোঁ এতিয়া গোটেইখিনি একেলগে অলপ সময় ভাজি অলপ সময় ভাজাৰ পিছত মই ইয়াতে এই মছলাখিনি দি দিছোঁ মছলাখিনিত মই অলপ পানী দি লৈছোঁ মছলাত মই ব্যৱহাৰ কৰিছোঁ 1 চামুচ জিৰা গুড়ি 1 চামুচ ধনিয়া গুড়ি আৰু আধা চামুচতকৈ অকণমান কম জালুকৰ গুড়ি এতিয়া মই ইয়াতে ভাজি থোৱা আলু কেইটুকুৰ দি দিছোঁ এতিয়া ইয়াতে মই অলপ পানী দি দিছোঁ পানী বেছিও দিব নালাগে অলপ থুপথুপীয়া হৈ থাকিলে এইখন আঞ্জা খাই ভাল লাগে এতিয়া ইয়াতে 2টা জলকীয়া দি দিছোঁ অকণমান চেনি দিবলৈ মই পাহৰি গৈছিলোঁ আগতেই দিব লাগে পাহৰিলোঁ যেতিয়া এতিয়া দি দিছোঁ আৰু এতিয়া মই মাছ কেইটুকুৰ আঞ্জাত দি দিম মাছ কেইটুকুৰ দিয়াৰ পিছত অকণমান সময় উতলিবলৈ দিম ঢাকন মাৰি দিব যাতে ভালকৈ উতলি আহে এতিয়া মই গৰম মছলা খুন্দি থৈছিলোঁ সেয়াও ইয়াতে এড কৰি দিছোঁ আমাৰ মাছৰ আঞ্জা হৈ গ'ল এতিয়া আমি একদম গৰম ভাত লৈ লৈছোঁ মজাছে খাম আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ